নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন হেল্প আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ তো নতুন ৰেচন কাৰ্ড আপোনালোকে কেনেদৰে আবেদন কৰিব। তো যিহেতু অসম চৰকাৰৰ এটা নতুন আপডেট আহিছে আজি দুদিনমান আগতে, যিসকলৰ ৰেচন কাৰ্ড নাই তো সেইসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে। তো অনলাইন আপুনি আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তেও কৰিব পাৰে বা নাইবা কম্পিউটাৰৰ জৰিয়তেও কৰিব পাৰে। তো অনলাইন কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ যিকোনো মোবাইলত বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। তো মই গুগল ব্ৰাউজাৰ অ'পেন কৰি লৈছোঁ। চাৰ্চ বাৰত টাইপ কৰি দিব NFSA আসাম, চাৰ্চ কৰি দিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে আপুনি ষ্টেট আসাম NFSA। তাৰপিছত ইয়াতে এটা লিংক দিয়া আছে, তো আপুনি ষ্টেট আসাম NFSA ইয়াত ক্লিক কৰি দিব। তো লোডিং হৈ আছে, আপোনাক এটা নতুন পেজত লৈ যাব। তো দেখিবলৈ পাইছে ইয়াত নতুন এটা পেজ খোল খাই গৈছে। তো ইয়াতে বহুত কেইটা অপশ্যন দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে নেশ্যনেল ফুড ছিকিউৰিটি পৰ্টেল। তো এই পৰ্টেলটোত সকলোখিনি কৰিব পাৰিব। ডিপাৰ্টমেণ্ট অফ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াতে বহুকেইটা অপশ্যন দেখিবলৈ পাইছে, লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম, ফায়াৰ প্ৰাইচ শ্বপ, ৰেচন কাৰ্ড এলোকেশ্যন, চিটিজেন কৰ্ণাৰ। তো বহুকেইটা দেখিবলৈ পাইছে। তাৰ ভিতৰত ইয়াতে মাজত এটা অপশ্যন দিয়া আছে, লিংক দিয়া আছে। তো আপুনি ৰাইট চাইডেদি আহিব। ৰাইট চাইডেদি ইয়াতে আপুনি দেখিবলৈ পাইছে চিটিজেন ছাৰ্ভিচেছ। চিটিজেন ছাৰ্ভিচত দিয়া আছে ডু নট হেভ ৰেচন কাৰ্ড ইন আসাম এপ্লাই হিয়াৰ অনলাইন। তো যিবিলাকৰ ৰেচন কাৰ্ড নাই সেইসকলে অনলাইন কৰিব পাৰিব। তো এই লিংকটোত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ইয়াৰ পিছত আপোনাক এটা নতুন পেজত লৈ যাব। তো লোডিং হৈ আছে পেজটো। তো নতুন পেজটোত আপোনালোকে দেখিবলৈ পাইছে সেল্ফ সাৰ্ভিস ফৰ ৰেচন কাৰ্ড। তো আপোনালোকে আপোনাৰ নিজৰ ৰেচন কাৰ্ড ইয়াত এপ্লাই কৰি ল'ব পাৰিব। তো যিহেতু আপোনাৰ ইয়াতে দেখিবলৈ পাইছে ৰেজিষ্টাৰ্ড ইউজাৰ, তো আপোনাৰ যিহেতু ইউজাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তো প্ৰথমতে আপুনি নিউ ইউজাৰত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তো মই দেখাই দিছোঁ, নিউ ইউজাৰত আপুনি ক্লিক কৰি দিব। তাৰপিছত এটা নতুন পেজ খোল খাব। ইয়াতে দেখিবলৈ পাইছে ইয়াতে ৰেজিষ্টাৰ নিউ ৰেচন কাৰ্ড ইউজাৰ। তাৰমানে কোৱা হৈছে আপোনালোকৰ নতুন ৰেচন কাৰ্ড যিজনে বনাব তেওঁৰ এটা ইউজাৰ ID বনাই ল'ব লাগিব। ইয়াতে দিয়া আছে প্ৰথম অপশ্যন, আই হেভ এ ভেলিড ৰেচন কাৰ্ড এণ্ড আই এম এ হেড অফ ফেমিলি। তো এইটো আপোনাৰ দৰকাৰ নাই, যিহেতু আপোনাৰ ৰেচন কাৰ্ড নায়েই, তো নতুনকৈ এপ্লাই কৰিব। তো এই দ্বিতীয় অপশ্যনটো নালাগে আপোনাক লাগিব তৃতীয় অপশ্যনটো, আই ৱেণ্ট টু এপ্লাই ফৰ নিউ ৰেচন কাৰ্ড। মই এপ্লাই কৰিম নতুন ৰেচন কাৰ্ড। তো ইয়াতে ক্লিক কৰি দিব।
তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে তো এই ফৰ্মখন ফিল আপ কৰিব লাগিব নেম ইন লোকেল লেংগুৱেজ লোকেল লেংগুৱেজত আপোনাৰ নামটো ফিল আপ কৰিব লাগিব তো ইয়াতে আপোনাৰ নামটো লোকেল লেংগুৱেজ ফিল আপ কৰি দিব তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ফুল নেম এজ পাৰ আধাৰ তো ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম আছে সেইটো নাম ফিল আপ কৰি দিব তাৰপিছত ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো ফিল আপ কৰি দিব তো আধাৰ কাৰ্ডৰ নম্বৰটো আপুনি ইয়াতে নেদেখিব পাৰে তো নেদেখিলে আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াতে যেকেইটা আপুনি লিখিব এইটো সকলোকেইটা শ্ব' কৰিব তাৰপিছত আপুনি ইয়াতে দেখিবলৈ পাইছে জেণ্ডাৰ তো ইয়াতে মেল ফিমেল আপুনি আপোনাৰটো সিলেক্ট কৰি দিব তাৰপিছত ইয়াত মোবাইল নম্বৰ তো যেটো লেটেষ্ট মোবাইল নম্বৰটো চলি থকা মোবাইল নম্বৰটো আপুনি ইয়াত বহাই দিব তো ইমেইল এড্ৰেছ আপোনাৰ যেটো হেতু বহাই দিব ইয়াত তাৰপিছত আপোনাৰ ইয়াতে লগইন আইডি তো আপুনি এটা ইয়াতে লগইন আইডি আপুনি এটা দিব তো আপোনাৰ যেটো আপোনাৰ মনত থাকে তো এই লগইন আইডি দি আপুনি ইউজাৰ লগইন কৰিব লাগিব তো আপুনি এইটো মনত থকাকে লগইন আইডি মাৰি ল'ব তাৰপিছত ইয়াতে আপুনি পাছৱৰ্ড ইয়াতে আপোনাৰ মনত থকাকৈ এটা পাছৱৰ্ড মাৰি দিব যেটো আপোনাৰ মনত থাকে তাৰপিছত ইয়াতে কনফাৰ্ম পাছৱৰ্ড ইয়াতে ক্লিক কৰি দিব তাৰপিছত ইয়াতে সেম পাছৱৰ্ড আপুনি মাৰি দিব তাৰপিছত ইয়াত কেপচা কোডটো ফিল কৰি দিব কেপচা কোডটো ফিল কৰি দিয়াৰ পিছত আপুনি ইয়াত গেট অটিপি ক্লিক কৰি দিব গেট অটিপি ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ মোবাইলত এটা মেছেজ যাব অটিপি ওৱান টাইম পাছৱৰ্ড তো সেই ওৱান টাইম পাছৱৰ্ডটো আপুনি ইয়াতে ফিল আপ কৰি দিব ফিল আপ কৰি দিয়াৰ পিছত আপোনাৰ সাবমিট বটনত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ হৈ যাব ৰেজিষ্টাৰ হোৱাৰ পাছত আপুনি এটা নম্বৰ পাব তো যেতিয়া নেকি নম্বৰটো পাব তেতিয়া নম্বৰটো পোৱাৰ পিছত আপুনি আৰু আকৌ ৰেজিষ্টাৰ নম্বৰটো পোৱাৰ পিছত আপুনি আকৌ আগৰ ইউজাৰ লগইন অপচনত গুচি আহিব তো আপুনি ইয়াত এই সেলফ সাৰ্ভিস ফৰ ৰেশন কাৰ্ড ইয়াত আহি কিনে ৰেজিষ্টাৰ্ড ইউজাৰ ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি দেখিবলৈ পাব সেলফ সাৰ্ভিস ফৰ ৰেজিষ্ট্ৰেচন কাৰ্ড সাইন ইন ফৰ হেড অফ ফেমিলি এজ পাৰ NFSA for NFSA ৰেশন কাৰ্ড হেড অফ ফেমিলি ফৰ নন NFSA ৰেশন কাৰ্ড তো আপুনি যেহেতু হেড হিচাপে এপ্লাই কৰিব ৰেশন কাৰ্ডৰ তো আপুনি ইয়াতে যেটো আপোনাৰ মোবাইল নম্বৰ বা যেটো দিছে আপুনি ইউজাৰ নেম লগইন আইডি তো এইটো আপুনি ইয়াতে টাইপ কৰি দিব তাৰপিছত ইয়াত পাছৱৰ্ডটো যেটো আপোনাৰ পাছৱৰ্ড মাৰিছিলে হেতু ইয়াতে পঢ়াই দিব তাৰপিছত ইয়াতে আপুনি দেখিবলৈ পাইছে কেপচা তো কেপচা কোডটো ফিল কৰি দিব কেপচা কোডটো ফিল কৰি দিয়াৰ পিছত আপুনি ইয়াতে সাইন ইনত ক্লিক কৰি দিব যদিহে আপোনাৰ কেপচা কোডটো ভুল হয় তো ইয়াতে ক্লিক কৰি কেনে ৰিফ্ৰেছ কৰি নতুনকে কেপচা কোড এটা লৈ ল'ব তাৰপিছত আপুনি সাইন ইনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ লগইন হৈ যাব তাৰপিছত আপুনি সম্পূৰ্ণ এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব তাৰপিছত সাবমিট কৰি দিব তো এপ্লিকেশনখন ফিল আপ কৰোতে আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব প্লাস আপোনাৰ ল'ৰা ছোৱালী বাৰ্থ সাৰ্টিফিকেট প্ৰয়োজন হ'ব আৰু হাজবেণ্ডৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব তো ফ্যামিলি নথিপত্ৰ এইখিনিয়ে লাগিব বিশেষকৈ তো আজিৰ ভিডিওটো ইমানেই আছিল তো পিছলৈ অন্য এটি ভিডিওত আকৌ লগ পাম আজিলৈ বাই বাই